সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ ৰাজশ্ৰী দাস চেনেললৈ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলেই আছে আৰু ময়ো আছোঁ। আমি এতিয়া মেজি জ্বলাই আহিলোঁ আৰু মেজি জ্বলাই অহাৰ পাছত এতিয়া মই অকণ যা যোগাৰ কৰিছোঁ খোৱা বোৱাৰ। এতিয়া আমি সেয়াও কৰোঁ আৰু আপোনালোকেও ভালে ভালে আপোনালোকেও মোৰো ভিডিঅ'টো চাই থাকক। আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। সকলোৰে কুশল হওক মংগল হওক এই কামনা কৰিলোঁ। সকলোকে ভোগালী বিহুৰ তথা মাঘ বিহুৰ বহুত বহুত শুভকামনা জনালোঁ আৰু লগতে আজি মেজিৰ জুয়ে সকলোবিলাক বাধা বিঘিনি অসূয়া অপ্ৰীতি নাশ কৰি পুনৰ যেন সকলোকে ভালে কুশলে ৰাখে এই কামনা কৰি আজি মই এয়া মেজিৰ জুইৰ ওচৰতে অকণমান এয়া প্ৰসাদ আগবঢ়াইছিলোঁ। আপোনালোকে হয়তো মেজি দেখিলেই। আৰু এতিয়া মেজি জুই জ্বলাই অহাৰ পাছত এতিয়া মই অকণমান পিঠা পনাৰ যোগাৰ কৰিছিলোঁ, তাকেই মই আপোনালোকৰ আগত দেখুৱাইছোঁ। যিখিনি পাৰোঁ অলপ অলপকৈ যোগাৰ কৰিলোঁ। আৰু এতিয়া দৈ চিৰা ৰঙা চিৰা আৰু লগতে এতিয়া গুড় পগাই ৰাখিছিলোঁ। এয়াই দি এতিয়া আমাৰ ধুনীয়াকৈ মাঘৰ ভোগালী বিহু এয়া আমি উপভোগ কৰিবলৈ লৈছোঁ আৰু আপোনালোক সকলোলৈকে বহুত বহুত শুভকামনা জনাইছোঁ। সকলোৱে ভালে কুশলে যাতে মাঘৰ বিহু উপভোগ কৰে। এয়া মই আপোনালোকক দেখুৱাই আছোঁ। এয়া বনাই আছোঁ মই নিমখীয়া কৰি পেলাই বৰা চাউলৰে পিঠা। আৰু এইখিনি ভিডিঅ' কৰি ৰাখিছিলে আমাৰ ল'ৰাটোৱে, গতিকে মই ভাবিলোঁ সি যেতিয়া কৰি দিছে মোক অকণমান ভিডিঅ', গতিকে মইনো আৰু ভিডিঅ'টো দেৰি হৈছে যদিও মই আপোনালোকৰ আগলৈ দিলোঁ। এয়া মোৰ নিমখীয়া পিঠা এনেকৈ কৰি হৈয়ে গ'ল। সকলোৱেতো বিহুৰ পিঠা পনা কৰাতেই ব্যস্ত চাগে। আৰু ময়ো এতিয়া অকল 2টা নাৰিকলকে লৈছোঁ আৰু নাৰিকলখিনিও এয়া মিক্সিতে মই ৰুকি ল'লোঁ আৰু মিক্সিত এইখিনি কৰি ল'লোঁ। আৰু লগতে মই বেছি নাৰিকলৰ এয়া ওলোৱাও নাই, মই অকল একাপ চেনি মিহলাই পেলাই এইখিনি অলপমান সানি থৈছোঁ। আৰু লগতে মই অকণমান নাৰিকলখিনি যিহেতু কম, লাৰু অলপ কমেই হ'বগৈ, সেইকাৰণে মই তাৰ লগত মিলাবৰ কাৰণে অকণমান চুজি এয়া মই শুকানে ভাজি ৰাখি থৈ দিছোঁ। আৰু লগতে ইয়াৰে অকণমান মই পিঠা 2খনমানো বনাম, সেয়ে ইয়াৰ পৰা অকণমান থ'ম আৰু পাছত আকৌ বনাম আৰু এয়াকে কৰি আছোঁ আৰু বিহু বুলি। এয়া এতিয়া মই দেখুৱাইছোঁ মোৰ নাৰিকলখিনি চুজিৰ লগত মিলাই ভজা হৈয়ে গ'ল। আৰু এতিয়া মই লৈ লৈছোঁ অকণমান নমাই লৈ পেলাই মই এনেকৈ ধুনীয়াকৈ লাৰু কৰি আছোঁ। আৰু আপোনালোকে যদিও আমাৰ ভিডিঅ'টো চাই আছে ভাল পাইছে তেতিয়াহ'লে লাইক এটা কৰিবলৈ নাপাহৰিব। আৰু সকলোৱে ভালে কুশলে বিহুবিলাক উপভোগ কৰিব পাৰিলে কিমান মনত ভালো লাগে। আৰু আকৌ এতিয়া মই কৰি আছোঁ। এয়া মই নাৰিকলখিনিও ভাজি অলপমান মই পিঠাৰ কাৰণেও ৰাখি থৈছিলোঁ বুলি কৈছিলোঁ। আৰু এতিয়া মই এয়া খুব বেছিকৈ এইবাৰ মই কৰা নাই যোগাৰ। এতিয়া মই তিলৰ পিঠা নাৰিকলৰ পিঠাও অকণকৈ মই কৰি আছোঁ। আৰু এইখিনি ভিডিঅ' মোক ল'ৰাটোৱে কৰি দিলে। এয়া চাওকচোন মই এনেকৈ পিঠা কৰি আছোঁ। আৰু বিহুৰ কেইদিনত ভিডিঅ' কৰাটো যিহেতু সময় নহয়েই, গতিকে এনেই অকণকৈ মই দেখুৱাইছোঁ। আৰু যিহেতু মোৰ তিলৰ পিঠাৰ মোৰ ৰেচিপি দিয়া হৈয়ে আছে। আৰু এয়া মই মুৰ্গী মাংস কৰিছিলোঁ, আকৌ মাছৰো কৰিছিলোঁ। এই গোটেইবিলাক সেইদিনাখন ভিডিঅ' দেখুৱাই থকাবলৈ অসম্ভৱ হয়, গতিকে অকণকৈ কৰা কিছুমান ভিডিঅ'কে মই আজি অকণমান আপোনালোকৰ আগত আগবঢ়ালোঁ। আৰু ৰাতিলৈ এয়া মাছৰ ভাজি কৰিছিলোঁ, মাংসও শুকানকৈ ভাজিছিলোঁ। এয়া এনেকৈ কৰি পেলাই আমি সেইদিনাখন উৰুকাৰ দিনাখন এনেকৈ খোৱা বোৱা কৰিলোঁ। আৰু ঘৰত সেইদিনাখন একেলগে বহুতে লগে ভাগে খালে বহুত ভালো লাগে। কিন্তু এতিয়া ইয়াতে আমি অকল আমাৰ পৰিয়ালটোৱেই আমি আছোঁ, গতিকে তেনেকেই খাইছোঁ। কিন্তু মই ভিডিঅ'টোৰ শেষত মই আমাৰ
পুৰণা ঘৰত আমি একেলগে আমাৰ গোটেইবিলাকে লগে ভাগে খোৱাও কিছুমান মই ফটো আপোনালোকৰ আগত মই দেখুৱাম বুলি ভাবিছোঁ। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব, অকণো স্কিপ নকৰাকৈ। তেতিয়াহ'লে আপোনালোকে আহকচোন বাৰু, আমি কিনো মই যোগাৰ কৰিছোঁ, কেনেকৈনো আমি উৰুকা পালন কৰিলোঁ, তাকে অকণ অকণকৈ মই খালি ৰাখি থৈছিলোঁ, সেয়াকে মই আপোনালোকৰ আগত দেখুৱাই আছোঁ। আৰু সেইদিনাখনৰ কিছুমান ভিডিঅ'ৰ ফটো এয়া মই দেখুৱাই আছোঁ আপোনালোকৰ আগত। আৰু এতিয়া মই এয়া দেখুৱাইছোঁ আমাৰ পুৰণা ঘৰত আমি গোটেইবিলাকে লগ হৈ এয়া কেনেকৈ আমি এয়া খানা খাইছিলোঁ। এয়া আমাৰ জাকেইজনী গোটেইবিলাকে লগে ভাগে মিলি পাছফালে জুইত ৰান্ধি খোৱাৰ মজাই বেলেগ। সেইকাৰণে এনেকৈ আমি গ'লে মানে গোটেইবিলাকে একেলগে যেতিয়া আমি এনেকৈ খানা খোৱা যায় খুবেই ভাল লাগে। তাৰে কিছুমান অকণমান পুৰণা ফটো আছিলে, তাকো মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। এয়া চিন হিচাপতে ৰাখি থ'লোঁ মোৰ ভিডিঅ'ৰ মাজতে। আমাৰ গোটেইকেইগৰাকী জাৰে আপোনালোককো ধন্যবাদ জনাইছোঁ শেষলৈকে ভিডিঅ'টো চাই থকাৰ বাবে। অশেষ ধন্যবাদ। আহিছোঁ।